কবিতাৰ শিৰোনাম মোৰ স্মৃতি মাজুলী তুমি এতিয়াও এটি চিনাকি ঐনিত। কবিতাটিৰ ৰচনা আৰু আবৃত্তি ভাৰত দাস। হাঙুৰি পথাৰত তোমাক প্ৰথম দেখিছিলোঁ। কুৱামনিজোপা আঁৰলৈ নোচোৱাৰ চলেৰে চাইছিলোঁ। তোমাৰ লিহিৰি আঙুলিৰ পৰশত নৰাত ঢলি পৰা ধানৰ মুঠিবোৰ মোৰ কান্ধত। ডাঙৰিৰ চেৱে চেৱে গীতৰ লহৰে লহৰে ধানবোৰ এটি গান হৈ কানে কানে ক'লে, তুমি হেনো এই গাঁৱৰ লখিমী ছোৱালী। পদূলিত এতিয়াও বাট চাওঁ, কি জানিবা তোমাক দেখা পাওঁ। তোমাৰ বাবে কি কৰা নাছিলো মই। মোৰ স্মৃতিৰ মাজুলীত তুমি এতিয়াও এটি চিনাকি ঐনিতম। তোমাৰ অভিমানৰ চাপৰি বগাই বগাই ভাগৰি পৰিলো মই, আৰু তুমিও যেন তাৰেই সুবিধা ললা। তোমাক হেৰুৱাৰ হেদালি কামোৰণিত মাউৰা গাহৰি পোৱালিটোৰ দৰে কান্দো। দুখৰ আঁৰৰ চকুলো তুমি জানো দেখিবা, হাঁহিৰ আঁৰৰ বেদনা তুমি জানো বুজিবা। মই যেন আজি ষ্টেচনত অন্তিম ৰেল গাড়ীয়ে এৰি যোৱা যাত্ৰীৰ দৰে অসহায়।